নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই এই কাপোৰযোৰ কেনেকৈ কৰিলোঁ তাকে আপোনালোকক দেখাম। এই কাপোৰযোৰ মই আফ্ৰিকান পেইণ্টিং কৰিছোঁ, মানে আফ্ৰিকান লেডি যিবোৰ আছে সেইবোৰ ডিজাইন মই আঁকিছোঁ। আৰু ইয়াতে যিটো মই মেটেৰিয়েল লৈছোঁ সেইটো হৈছে বেলজিয়াম চিল্ক, হোৱাইটৰ ওপৰত কৰিছোঁ। আৰু ইয়াত মই ফেব্ৰিক কৰিছোঁ, আপোনালোকক দেখাম এতিয়া মই কি কালাৰ দি এই কাপোৰযোৰ কৰিলোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আকৌ এবাৰ কৈছোঁ, যিসকল ভিউৱাৰ আছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব যাতে নতুন নতুন ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। এই কাপোৰযোৰ কৰিবলৈ মই যিকেইটা কালাৰ ব্যৱহাৰ কৰিছোঁ এইকেইটা দেখাইছোঁ। লগতে এইটো মই ব্ৰাছ লৈছিলোঁ, 2 নম্বৰ ফ্লেট ব্ৰাছ এডাল লৈছিলোঁ, আৰু লৈছিলোঁ এডাল 0 নম্বৰ ব্ৰাছ, আৰু এডাল ব্ৰাছ লৈছিলোঁ মই যিবোৰ আউটলাইন মাৰিছিলোঁ ব্লেকেদি, সেইটো কাৰণে এই সৰু 000 নম্বৰ ব্ৰাছডাল লৈছিলোঁ। আপোনালোকে বিচাৰিলে ফেব্ৰিক আউটলাইনাৰটোৱে মাৰিব পাৰে, 3D আউটলাইনটো, কিন্তু মই ইয়াতে কালাৰ দিয়ে আউটলাইনটো মাৰিছোঁ। আৰু কালাৰবোৰ দেখাইছোঁ আপোনালোকক মই কি লৈছোঁ। এইটো মোৰ ওচৰত কেমেলটো নাপালোঁ, সেইটো কাৰণে মই পিডি লাইটৰ লৈছিলোঁ, এইটো ব্লেকটো লৈছিলোঁ, পিডি লাইটৰ ব্লেকটো, এই নম্বৰটো ইয়াতে দিয়া আছে। তাৰপিছত মই লৈছোঁ এইটো দেখিছে, এইটো হোৱাইটটো আচলতে ভুলতে এই টেমাটোত থাকি গ'ল, কিন্তু হোৱাইটটো মই লোৱা নাছিলোঁ। এইটো লৈছোঁ অৰেঞ্জ, এইটো যিটো এক্ৰিলিক কালাৰ 283 অৰেঞ্জ হয়, নাম্বাৰবোৰ মই আপোনালোকক দেখাই দিছোঁ ভালদৰে। এইটো গ্ৰীণ লৈছিলোঁ, এইটো অকণমান লৈছিলোঁ, কিন্তু মই পিছত এই গ্ৰীণটো ব্যৱহাৰ নকৰিলোঁ, এজনীতে বনালোঁ। আৰু তাৰপিছত মই গোটেইখিনি এই গ্ৰীণটোতে দিলোঁ, এইটো হৈছে 240 লাইট গ্ৰীণ। তাৰপিছত লৈছোঁ এইটো মই ৰেড লৈছিলোঁ, এইটো দেখিছে, এইটো ইয়াৰ নাম্বাৰটো লিখা আছে 062 ৰেড হয় এইটো। আৰু এইটো লৈছোঁ গল্ডেন য়েল্লো, এইটো নম্বৰটো ইয়াত ৰ'ব দেখাইছোঁ 173 গল্ডেন য়েল্লো লৈছিলোঁ। তাৰপিছত আছে এইটো লৈছোঁ মই পাৰ্পল লৈছিলোঁ, এইটো হৈছে 356 পাৰ্পল। আৰু এই ব্লু কালাৰটো লৈছিলোঁ, এইটো মই লাইট ব্লু কালাৰ লৈছোঁ, আৰু ইয়াৰ নম্বৰটো হৈছে 239 লাইট ব্লু। মই সকলোবোৰ কালাৰ আপোনালোকক দেখাই দিছোঁ, এইখিনি কালাৰ লৈয়ে মই মানে কাপোৰযোৰ কৰিছিলোঁ। আৰু কালাৰ বৰ বিশেষ প্ৰয়োজন হোৱা নাছিলে, সকলো এটা এটা বটলেই প্ৰয়োজন হৈছিলে। আৰু তাৰপিছত মই এনেকৈ ডিজাইনটো কাপোৰখনত পেঞ্চিল দিয়ে ট্ৰেছ কৰি ল'লোঁ। এতিয়া দেখাইছোঁ কেনেকৈ কৰিলোঁ। কালাৰটো মই প্ৰথমতে সকলোবোৰ কালাৰ মই এনেকৈ প্লেট বা কিবা এটাত মই উলিয়াই লওঁ কালাৰখিনি। এতিয়া মই দেখাইছোঁ আপোনাক কেনেকৈ কৰিছিলোঁ। প্ৰথমতে মই গ্ৰীণৰ পৰা আৰম্ভ কৰিলোঁ, আপোনালোকে যিকোনো কালাৰৰ পৰা আৰম্ভ কৰিব পাৰে। আৰু যিটো পাৰ্টত মই গ্ৰীণ দিছিলোঁ ফ্লেট ব্ৰাছডালে, তাতে মই এনেকৈ লাহেকৈ গ্ৰীণটো কৰি দিছোঁ, ঠিক এনেদৰে গ্ৰীণটো কৰি দিছিলোঁ। আকৌ একেবাৰে মই তলৰ পাৰ্টটোত এনেকৈ গ্ৰীণ দিছিলোঁ, এই তলৰ পাৰ্টটোত মই এনেকৈ কৰিছোঁ গ্ৰীণটো। ইয়াতে মই ফ্লেট ব্ৰাছডালেই লৈছোঁ, কিন্তু আপোনালোকৰ যদি ফ্লেট ব্ৰাছডালত অলপ কনফিউজিং যেন লাগে তেতিয়াহ'লে আপোনালোকে সেই সৰু 0 নম্বৰ ব্ৰাছডাল, ছিংগল 0 নম্বৰ ব্ৰাছডাল ব্যৱহাৰ কৰিব পাৰে। এনেকৈ ধুনীয়াকৈ গ্ৰীণটো কৰি দিব এনেকৈ, কিন্তু ছাইডখিনি ধুনীয়াকৈ মিলাব, নহ'লে খবলা খবল হৈ থাকিলে দেখিবলৈ যিহেতু বেয়া লাগে, সেইটো কাৰণে অকণমান যিমান পাৰে আপোনালোকে ছাইডটো মিলাবলৈ চেষ্টা কৰিব। এতিয়া মই গ্ৰীণটো এই ওপৰৰ যে খৰাহী ফ্ৰুটছখিনি আছে তাৰে এটাত দিছোঁ এনেকৈ। ইয়াতে দিবলৈ মই যিটো সৰু 0 নম্বৰ ব্ৰাছ আছিলে সেই ব্ৰাছটো ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে যিটো পাইনাপল আঁকি থৈছিলোঁ, মাটিকঁঠাল আঁকি থৈছোঁ, তাৰ পাতখিনি এনেকৈ মই গ্ৰীণ দি দিছোঁ। এইটো লাইট ষ্ট্ৰোক দিব আপোনালোকে, বৰ বেছি কৰিব নাযাব, নহ'লে এইটো দেখিবলৈ বেয়া হ'ব। এনেকৈ ধুনীয়াকৈ আপোনালোকে পাতখিনি এনেকৈ মিলাই দিব। লগতে গ্ৰীণটো মই আৰু এটাত ব্যৱহাৰ কৰিছোঁ, এই যিটো ৰাউণ্ডকৈ বনাই দিছিলোঁ এইটো মই সেই একে গ্ৰীণটো দিছোঁ। এতিয়া আহিছোঁ য়েল্ল'খিনিলৈ। মই যিখিনি পাৰ্টত য়েল্ল' দিছোঁ আপোনালোকক দেখাই দিছোঁ, তাতো মই এনেকৈ ফ্লেট ব্ৰাছডাল ইউজ কৰিছোঁ। মানে ধৰক মই যদি য়েল্ল' কৰিছোঁ, মই য়েল্ল'টো য'ত আছে প্ৰথমতে সেইটো কমপ্লিট কৰি লওঁ, তাৰপিছত মই বেলেগ এটা কালাৰলৈ যাওঁ। মানে যিহেতু মই কালাৰটো ইউজ কৰি আছোঁ, মানে কালাৰটো খুলি থ'লে ধৰক শুকাই যায়, সেইটো কাৰণে মই যিমানটো পাৰ্টত যিটো কালাৰ ব্যৱহাৰ কৰোঁ একেলগে সেইটো কৰি লওঁ। এতিয়া মই এই য়েল্ল' পাৰ্টটো কমপ্লিট কৰিছোঁ এনেকৈ। ইয়াতো ফ্লেট ব্ৰাছডালেই ল'ব আপোনালোকে। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যদি ফেব্ৰিক কৰিছে সদায় এটা ফ্ৰেম এনেকৈ ফিটিং কৰি ল'ব, নহ'লে কি হয় কাপোৰটো ঢিলা হ'ব। আৰু যদি তলত পেপাৰ পাৰি আপোনালোকে কৰিব পাৰে, কিছুমানে পেপাৰ পাৰিও কৰে, কিন্তু পেপাৰ পাৰি কৰিলে কি হয় কালাৰটো শুকাই যোৱাৰ পিছত পেপাৰখন লাগি ধৰে আৰু কালাৰটো প্ৰায় অলপ নষ্ট হৈ যায়। সেইটো কাৰণে ফ্ৰেম এটা পাৰি ফ্ৰেম এটা লগাই পিনি কৰিলে ধৰক আপোনাক
কাপোৰটো ডাং খাই থাকে আৰু কালাৰটো নষ্ট হোৱাৰ সম্ভাৱনা নাথাকে। এতিয়া এইটো পাৰ্টতো মই য়েলো কালাৰটো ইউজ কৰিছোঁ আৰু য়েলো কালাৰডাল ধুনীয়াকৈ মই সেই সেম ফ্লেট ব্ৰাছডালে কৰি পিনি লৈছোঁ আৰু মই ফ্লেট ব্ৰাছডালে গোটেই সকলোখিনি কৰিলোঁ। অকল খালি মই আউটলাইনবোৰ মাৰিবৰ কাৰণে 000 যিটো সৰু ব্ৰাছ আছিলে সেইডাল ব্যৱহাৰ কৰিছোঁ। ইয়াত মই সৰু ব্ৰাছডাল লৈ য়েলো কালাৰটো ইউজ কৰিছোঁ আৰু এই যে খৰাহীটো দেখিছে এই খৰাহীটোৰ তলটুকুৰাও মই য়েলোৱে দিছিলোঁ আৰু ইয়াতো সেম মই সৰু ব্ৰাছডালে ইউজ কৰিছোঁ। এতিয়া এইটো পাৰ্টত মই ৰেড কালাৰ দিছোঁ। ফ্লেট ব্ৰাছডাল ইউজ কৰি পিনি মই এইটো ধুনীয়াকৈ ৰেড কালাৰ দি কৰি দিছোঁ আৰু মই এটা পাৰ্ট আপোনালোকক দেখুওৱা নহ'ল। এই খৰাহীটো মই অৰেঞ্জটো এনেকৈ কৰিলোঁ। ইয়াতো মই ফ্লেট ব্ৰাছডাল ল'লোঁ আৰু এই যে গুটি গুটিকেইটা দেখিছে ওপৰৰ খৰাহীটোৰ ওপৰত তাৰ দুটাও মই ৰেডে দিলোঁ আৰু এই মাটি কঁঠালটো মই ৰেড দিছোঁ। সেইটোতো ভুলতে মোৰ ভিডিঅ'টো বন্ধ হৈ গৈছিলে আৰু এতিয়া মোৰ ৰেডটো কৰা হৈ গ'ল আৰু এতিয়া মই ইয়াত এটা বাকী থাকিলে এইটো মই ফ্লেট ব্ৰাছ দি অৰেঞ্জ কালাৰ দিছোঁ আৰু ছাইডৰ এই মানুহজনী এই পাৰ্টটোতো মই অৰেঞ্জ কালাৰ ব্যৱহাৰ কৰিছোঁ। অৰেঞ্জ কালাৰটো আকৌ এইটো পাৰ্টতো দি দিছোঁ। এতিয়া ব্লেক ক'ত দিছোঁ আপোনালোকক দেখাই দিছোঁ। ব্লেক মই এই যিটো ডিঙি হাত ভৰি মাথা আছিলে সেইকেইটা গোটেইকেইটাতে মই ব্লেক দিছোঁ এনেকৈ। এতিয়া ব্লুটো ক'ত দিছোঁ দেখাইছোঁ। ব্লুটো মই ইয়াত দিছিলোঁ, লাইট ব্লুটো এটা গুটি মই এনেকৈ ব্লু কালাৰ দিছোঁ আৰু যিজনী এই লেডিজনী কালাৰটো বাকী থাকিলে পিঠিটো চাইডে সেই ইয়াত মই এই ব্লুটো দিছোঁ। এতিয়া ইয়াতে যিটো মূৰত কলহ আছিলে সেইটোত মই ৰেড কালাৰটো দিছোঁ এটা পাৰ্ট আৰু এটা পাৰ্ট এনেকৈ য়েলো দিছোঁ। মই সেই আগৰ তাত মানে ভিডিঅ'টো ভুলতে কৰা নহ'ল, সেইটো কাৰণে মই বেলেগ এটাত আকৌ আপোনালোকক দেখাই দিছোঁ যে এনেকৈ মই য়েলোটো দিছোঁ। এইটো পাৰ্টত গ্ৰীণটো এনেকৈ দিছোঁ। গ্ৰীণৰ ভিতৰৰ অংশখিনি মই ব্লেক দি ইয়াতে তেনেকৈ 3টা গুটি মই ব্লেক বনাই দিলোঁ। এতিয়া মই দেখাইছোঁ সৰুটো কেনেকৈ কৰিছোঁ। সৰুটো কৰি পেলাই মই এইটো পাৰ্টত ৰেড ব্যৱহাৰ কৰিছোঁ। পাৰ্ট বাকী আছিলে সেই পাৰ্টটোত মই পাৰ্পল কালাৰটো ব্যৱহাৰ কৰিলোঁ। এতিয়া মই যিটো আউটলাইনখিনি বাকী আছিলে এতিয়া মানে ধৰক ইটো কালাৰৰ পৰা সিটো কালাৰৰ যিখিনি আউটলাইন আছিলে এতিয়া একেবাৰে পাতলা ব্ৰাছডালে এনেকৈ ব্লেক কালাৰ দি আউটলাইনটো সকলোখিনি আউটলাইন মই এনেকৈ লাহেকৈ মাৰি দিছোঁ। এতিয়া মই আপোনালোকক ওপৰৰ পৰা ফুল ভিউটো দেখাই দিছোঁ। চাদৰখন কেনেকুৱা হ'ল এনেকৈ মাজে মাজে মই যিটো কলহ আছিলে সেইটো এটা বুটা হিচাপত দি দিছোঁ, বহুত বেছি দিয়া নাই আৰু ছাইডত এটা মই দি দিছোঁ। ঠিক এনেকুৱা হ'ল চাদৰখন ওপৰৰ পৰা দেখিবলৈ। আৰু এইখন হৈছে তাৰ মেখেলাখনতো মই বহুত বেছি নাই দিয়া, অকল মেখেলাখনত মই দুটা দিছোঁ কাৰণ চাদৰখনৰ আগত যিহেতু মই 3টা যদিও দিছিলোঁ কিন্তু মই মেখেলাখনত অকল দুটা দিছোঁ আৰু মই এনেকৈ ছাইডত এটা লেচ দি দিছোঁ। দহিটো এতিয়ালৈকে কৰা নাই, আপোনালোকক দেখাই লৈছোঁ ভিডিঅ'টো, পিছত হয়তো দহি কৰিব পাৰোঁ কিন্তু বৰ্তমানলৈকে মই দহিটো কৰা নাই। এনেকৈ ছাইডত মই এনেকৈ গ্ৰীণ কালাৰ লেচ এডাল দি দিছোঁ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি ভাল পালে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।